চমকং গাঁও পঞ্চায়তৰ উদ্যোগত মোৰ মাটি মোৰ দেশ অমৃত কলহ যাত্ৰাৰ এক বিশাল কাৰ্যসূচী আজি অনুষ্ঠিত কৰা হয়। চমকং পাগ্ৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত অমৃত কলহ যাত্ৰা সম্পৰ্কে অনুষ্ঠিত সভাত উপস্থিত থাকি জোনাইৰ বিধায়ক ভুৱন বেগীয়ে কয়, মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অধীনত আজি চমকঙত অমৃত কলহ যাত্ৰা অনুষ্ঠিত কৰা হৈছে বুলি বক্তব্য দাঙি ধৰি ২৬ অক্টোবৰলৈ চলিবলগীয়া অমৃত কলহ যাত্ৰাৰ অধীনত ১ অক্টোবৰলৈ ক্লাব আত্মসহায়ক গোট বা আন গোটসমূহে প্ৰতিখন গাঁও নিৰ্বাচিত পৌৰসভাৰ প্ৰতিটো ঘৰৰ পৰা এমুঠিকৈ মাটি সংগ্ৰহ অভিযান ৰূপায়ণ কৰা হৈছে আৰু মাটি নথকাসকলৰ পৰা এমুঠিকৈ চাউল সংগ্ৰহ কৰা হৈছে বুলি বক্তব্য ৰাখি ২ অক্টোবৰৰ দিনা গাঁও বা ৱাৰ্ডৰ পৰা অমৃত কলহ পঞ্চায়তলৈ অহাৰ লগতে বীৰ বন্দনা কৰা হ'ব। গাঁওসমূহৰ মাটি পঞ্চায়তৰ কাৰ্যালয়ত মিহলি কৰি কলহত থৈ নামঘৰ ৰাজহুৱা অনুষ্ঠান নিৰ্মাণ হ'লে ব্যৱহাৰ কৰা হ'ব। আনহাতে ২৫ অক্টোবৰত মাটিৰ কলহসমূহ গুৱাহাটীলৈ নিয়া হ'ব আৰু ২৬ অক্টোবৰত গুৱাহাটীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৫৪০টা অমৃত কলহ সংগ্ৰহ কৰি ৰখা হ'ব। ইয়াৰে ২৭০টা কলহ গহপুৰত কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰা হ'ব। ২৭ অক্টোবৰত অৱশিষ্ট ২৭০টা মাটি ভৰ্তি পিতলৰ কলহ নতুন দিল্লীলৈ নিয়া হ'ব। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নিৰ্মীয়মান অমৃত উদ্যানস্থলীত এই মাটিৰ ব্যৱহাৰ কৰা হ'ব বুলি ভাষণত কয়। ইয়াৰ পাছতে চমকং পাগ্ৰ গাঁৱৰ কেৱলীয়া নামঘৰৰ পৰা আৰম্ভ কৰি চমকং পাগ্ৰ গাঁৱৰ অৰ্ধশতাধিক ঘৰৰ পৰা ভূমি সংগ্ৰহ কৰি অমৃত কলহ যাত্ৰাত ভৰোৱা হয়। আজিৰ অনুষ্ঠানত চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শচীন দলে, ধেমাজি জিলা পৰিষদৰ সদস্য শুভাৰাণী ব্ৰহ্ম, চমকং গাঁও পঞ্চায়তৰ সভাপতি চুকুৰাম ব্ৰহ্ম, মুৰকংচলেক আঞ্চলিক পঞ্চায়তৰ সদস্য পদ্মনাথ চাৰ, চমকং গাঁও পঞ্চায়তৰ সদস্যা MMKৰ জোনাই জিলা সমিতিৰ সদস্য কান্তা টায়েং, কুমেশ্বৰ মৰাং, আত্মসহায়ক গোটসমূহৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে উপস্থিত থাকে।